हेलो हेलो ओ এই জেএসবিৰ লগত যে ভিডিঅ' বনাইছিলা বাজনী হয়নে হয় তুমি এইবোৰ কি কৰি আছা ইউটিউবত কি ভিডিঅ' দি আছা তুমি কোনে কৈছা মই মঙ্গলৰ পৰা কৈছিলো দেই মই জেএসবি দাৰ ভাইটি হয় আচ্ছা হয় নেকি তুমি ভিডিঅ' দিছা দি কিন্তু জেএসবিৰ মাজত কিয় আনি আছা জেএসবি ইমান সি বেয়া ল'ৰা হয় ভাল ল'ৰা হয় সি থাকক সি এক্সট্ৰাকে থাকক তুমি কথাই প্ৰতি ভিডিঅ'ৰ প্ৰতি জেএসবি কিয় লগত লৈ আছা হেল্ল' শুনা ফাৰ্ষ্ট একো নজনা নেমেলাকে একো নকবা হা কাৰণ মই সি মোক নিজে ভিডিঅ'ৰ কাৰণে সি নিজে মোক ইনভাইট কৰিছে মই তাক একো কোৱা নাছিলো সি নিজে মোৰ লগত কন্টেক্ট হৈছে ৰবা তোমাক ইনভেষ্ট কৰিছে ঠিক আছে তুমি ভিডিঅ' কৰা তুমি এইবোৰ বিকাশ আমিন অসমৰ ৰেখা মিষ্টাৰ এইবোৰে যে তোমাক গেলাই দিছে তোমাৰ নামত ছোৱালীবোৰ কি কংকৰ কিয় হৈছে আৰু তোমাৰ নামত চব ছোৱালী কিয় এনেকুৱা বদনামি উঠি আছে তুমি বেয়া কিন্তু ছোৱালীক ইমান হেৰিবোৰ কিয় কৰিছে আৰু তোমাৰ লগত চব ছোৱালী বেয়া হৈ যাব নেকি মই একো কোৱা নাছিলো মোক বহুত ইউটিউবাৰে মোক ৰোষ্ট কৰিছে মই সিহঁতক একো কোৱা নাছিলো কিন্তু লাষ্টত মোৰো খং উঠি গৈছে সেইটো কাৰণে মই সিহঁতক বেয়াকে ক'বলগীয়া হৈছে আৰে গম পালা বা শুনা মই বহুত সৰু ল'ৰা হয় মই বায়ে হয় হা সৰি মই বা বুলিব লাগে মই বা বুলি ৰেছপেক্ট দিছো আপোনাক শুনাওক আপুনি এতিয়াও এইবোৰ যিমান ভিডিঅ' দিছে সেইবোৰ ডিলিট কৰি দিয়ক এতিয়াই সমাপ্ত কৰক নহলে বহুত ডাঙৰ কথা হৈ যাব আপুনি এইবোৰ কিয় কৰিছে বহুত ডাঙৰ ভুল কাম কৰিছে ঠিক আছে তুমি মোক ক'ব আহিছা তুমি বাকীখিনি ইউটিউবাৰক কোৱা মোৰ ভিডিঅ' যোনবিলাকে ৰোষ্ট কৰিছে ইমান বেয়াকে ইমান বেয়াকে থাম্বনেইলত লিখিছে কিন্তু সিহঁতক তুমি কোৱা নাই মোক ফোন কৰি তুমি মোক কৈছা যে মই ঠিক আছে মই সেইখিনি কথা বুজি পাইছো কিন্তু আপুনি এটা কথা বহুত বেয়া কৈছে আপুনি নিজে কিমান বেয়া বস্তু ইউজ কৰিছে শুনিছেনে আপুনি যে নিজে বহুত বস্তু ইউজ কৰিছে সেইবোৰ কিয় কৰিছে আপুনি ঠিক আছে আপুনি নিজে কিবা বাথৰুমত কিমান কি কৈছে সেইবোৰতো ইমান ডাঙৰ কথা নাই কিন্তু তুমি এটা কথা ভাবা তুমি তোমাৰ নামত ছোৱালীবোৰ বেলেগ ছোৱালী বদনাম উঠি গৈছে নে কোৱাচোন মই একো বদনাম কৰা নাই কাকো মোক সিহঁতে বদনাম কৰিছে এজনী ছোৱালী সিহঁতে বদনাম কৰিছে গম পালা সিহঁতক চবকে কবা কি তুমি গৈ আৰে বুজি পাইছো বা তুমি এতিয়াও মই সৰু ল'ৰা হিচাপে মই বহুত ৰেছপেক্ট দি তোমাক কথাবোৰ কৈছো তোমাক মই দম দিব খোজা নাই কিন্তু তুমি বহুত মোক দম দিয়া নিচিনা কৰি আছা কিন্তু মই তোমাক একো দম দিয়া নাই তুমি মোক ফোন কৰি তুমি নিজে মোক দমত কথা কৈছা মই একো কোৱা নাই তোমাক এতিয়ালৈকে গম পালা বা মৰে বাৰু ঠিক আছে মোৰে বাৰু ভুল মই এইখিনি কোৱাৰ কাৰণে মোৰে ভুল কিন্তু তুমি এতিয়াও এটা কথা শুনা তুমি যিমান ভিডিঅ' দিছা ডিলিট কৰি দিয়া আৰু সেইটো ইউটিউব চেনেল বোলে বেলেগৰ হয় মই হ'ব দিয়া বাই মই তোমাৰ লগত এতিয়া কথা পাতিব শুনাচোন ৰবা আৰে ইউটিউব চেনেলটো তুমি কিয় শুনিব টান পাইছা আৰে ইউটিউবত দেখোন বহুত এনে ফেক কৰি থাকা এতিয়া কিয় শুনিব টান পাইছা মই একো পেক কৰিম বুলি সিহঁতে মোৰ ওপৰত ৰোষ্ট কৰিছে কাৰণে মই সিহঁতক ডাউন দেখাব গৈছো গম পালা আৰে মই শুনা ৰবা তোমাৰ যে ইউটিউব চেনেলটো ভিডিঅ'বোৰ দি আছা তুমি আৰু এইটো মোৰ লাইফ হয় মোৰ কথা মই ভিডিঅ' দিও মোৰ কেৰিয়াৰৰ ওপৰত তোমালোকে মাত উঠাবলৈ আঙুলি যাবলৈ কোন হয় তোমালোকে মোৰ ঘৰৰ ফেমিলি কোনো প্ৰব্লেম নাই তোমালোকৰ কি প্ৰব্লেম আছে আৰে সেইবোৰ মই নাজানো ঘৰৰ ফেমিলি মই মা দেউতাৰ লগত একো কথা নাই মোৰ একো কথা নাই মাত্ৰ তোমাৰ ভিডিঅ' ৰিপৰ্ট মাৰিম নহলে তোমাৰ ভিডিঅ' অফ কৰা তোমাৰ চেনেল যি কৰা কৰি থাকিবা কেলা যি কৰা কৰি থাকিবা তোমাৰ চেনেল ডিলিট কৰা সেইবোৰ অসভ্য কথা নোলাবা মোৰ লগত যি কৈছা ভিডিঅ' হ'ব কিনো ফোন ৰাখা তোমাৰ লগত কথা পাতিবলৈ মোৰ টাইম নাই আৰে মই কোন সমস্যা নাই তুমি কোন হয় মই চিনি নাপাওঁ ফোন ৰাখা বাই আৰে ফোন নাকাটিবি আগতে শুনি ল ভাই এইবোৰ কিন্তু আৰু নেক্সট টাইমত যাতে ভিডিঅ' তুমি নিদিয়া ইউটিউবত হ'ব তুমি সিহঁতক কোৱাগে যে মোৰ ভিডিঅ' ডিলিট কৰিবলৈ ঠিক আছে সিহঁতে মোৰ ভিডিঅ' দি মেলি লাইক পাইছে বহুতখিনি ভিউজ পাইছে সিহঁতৰ শুনা তোমাক এটা কথা শুনা আজিকালি ছোৱালীৰ পিছত ল'ৰাবোৰ ঘুৰে তুমি যদি পাত্তা দিয়া ল'ৰাবোৰ সেনেকুৱা কৰিবই আৰু তুমি নিজে কিমান বেয়া কথা কৈ দিছা নিজে ভাবা সিহঁতে ফাৰ্ষ্ট মোক ৰোষ্ট কৰিছে সেইটো কাৰণে মই বেয়া কথা ক'বলগীয়া হ'ল গম পালা জেএছবিক কোনে ভাল পায় যোৰহাটৰ চাৰা বেপাৰী বুলি এনে কয় নেকি তুমি তাক মই তাৰ ভাইটি দেই মই কিন্তু নিজে ভাইটি নহয় এনে হেৰি ভাইটি কিন্তু দেখাত হেৰি মানে ভাইটি চিষ্টেমত কিন্তু এটা কথা শুনা মাত্ৰ নেক্সট টাইম কৈছে জেএছবিৰ লগত ভিডিঅ' বনোৱা যি কৰা কৰি থাকিবা কিন্তু ৰোষ্ট কৰিয়ে যাব আৰু তুমি যদি এইবোৰ নেক্সট টাইম ভিডিঅ' দিয়া জেএছবি অকল মোৰ লগতে এনেকুৱা ভিডিঅ' বনোৱা নাই বহুত ছোৱালীৰ লগত সি বনাইছে বহুত ছোৱালীৰ লগত বনাইছে সিহঁতকো তুমি ক'ব পাৰা অকল মই ভিডিঅ' বনোৱা নাছিলো জেএছবিৰ লগত সেইবোৰ না পিছে ইমান বেয়া ড্ৰেছ কিয় পিন্ধিব লাগে ইমান বেয়া ড্ৰেছ কিয় পিন্ধিছিলা মই কি বেয়া ড্ৰেছ পিন্ধিছিলো মই একো বেয়া ড্ৰেছ পিন্ধা নাই পাৰিলে সেইটো শিকাই থব লাগিছিল একো বেয়া ড্ৰেছ নাছিলে সেইটো এটা চাৰ্ট আছিলে যোনটো ফ্ৰকৰ লগত পিন্ধে মানুহে বহুত কাপোৰৰ লগত পিন্ধে সেইটো একো বেয়া ড্ৰেছ নাছিলে আৰু তোমাক কোনে ৰোজ কৰা নাই ক তুমি গাঁৱলীয়া ল'ৰাক ইমান বেয়া কৰি গৈছা কিমান বেয়া কৰিছা তুমি নিজে ভাবি চোৱা আৰে এইবোৰ নকৰিবা ভুলতো এইবোৰ নকৰিবা বা
ৰিকুৱেষ্ট কৰিছো এইবোৰ আৰু ডিলিট কৰি দিয়া ঠিক আছে মই একো কৰা নাই চোৱা প্লিজ ভাইটি মোক তুমি একো নকবা আৰু মোৰ এতিয়া একদম মুড নাই তোমাৰ লগত কথা পাতিবলৈ ঠিক আছে মই এনেই বহুত ডিষ্টাৰ্ব পাইছো বহুত ফোন কলছ আহি আছে মোৰ ওচৰত তো সেইটো কাৰণে মই একদম কথা পাতিব বিচৰা নাই তোমাক যাবয়ে তুমি ইমান অফাৰ দিছা বা 10 টকা 20 টকা 30 টকা 40 টকা অফাৰ দিছা তোমাৰ তো ফোন কিয় নাযাব ফোন ময়ো পাৰিলে নাম্বাৰটো শ্বেয়াৰ কৰিম এতিয়া হ'ব দিয়া বাই তোমাৰ লগত মই পিছত কথা পাতিম এতিয়া মই অলপ বিজি আছো এটা কথা শুনা সৰি দে মই বহুত গালি পাৰিলো ন এইটো এটা ইউটিউব চেনেল অসমীয়া ডেকা বুলি আচ্ছা বুজি পাইছা সৰি দে মানে কি ভুলটো ময়ো অলপ দম দিওঁতে এটা ভুল থাকে আৰু চবৰে সঁচাকে বহুত মানে বহুত খঙত আছো বহুত কিবাত আছো কাৰণ মোৰ ইমানখিনি ৰ'ষ্ট কৰিছে একো নজনা নেমেলাকে বেকগ্ৰাউণ্ড ষ্টৰী একো নাজানাকে মোক ৰ'ষ্ট কৰিছে সিহঁতে মোকো এদিন ৰ'ষ্ট কৰিছে তুমি এতিয়া মানে কি তোমাৰ ভুল বুলিও নকওঁ সিহঁতৰ ভুল বুলিও নকওঁ তোমাৰো ভুল আছে মোৰো ভুল তেনেকুৱা আৰু চবৰে ভুল হয় নহয় একো নাই দিয়া তুমি হা ভুল হয়ে আৰু কি নকৰিবা এতিয়া জেল বিউ কণ্টেক্ট তোমাক কৰিলে তুমিও গলা হয়নে নাই তেনেকুৱা একো নাই দিয়া খবৰ ভালে তোমাৰ ভালে তোমাৰ মোৰ আছো দিয়া মোটামুটি মোৰ ঘৰ মঙলদৈ অসমীয়া ডেকা বুলি ইউটিউব চেনেল আছে কৈ দিয়া আকৌ অলপমান কিবা বহুতো ফেমাস হৈ গৈছা অসমীয়া ডেকাৰ ইউটিউব চেনেলটো যোনে চাই আছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব এণ্ড মানে বেল আইকনটো টিপি দিব আচ্ছা ঠিক আছে মাহঁততো ভালে খবৰ ভালে ঠিকে আছে কি আৰু এতিয়া আৰু একদম পুৰা এইবোৰ ৰ'ষ্ট এইবিলাক হৈ আছে মোৰ ওপৰত ইমান এই বহুত ভাইৰেল হৈ গৈছা বহুত ফেমাস হৈছা বাপ তুমিও ভাই তুমিও চেছ কৰি দিছা বাপ কি হব একো নাই দিয়া লাগি যোৱা তেনেকে ভাইৰেল হ'ব লাগিব ন তেনেকে যোৱা ভাই হেৰি কৰা এই ভিডিঅ' চিডিঅ' দি যোৱা আৰু তামাম দিয়া অলপ মানে বেয়া স্পেলিংটো অলপ হেৰি কৰিবা বন্ধ কৰিবা ঠিক আছে